Hello everyone, welcome back to Mostlipe. আজি ভিডিঅ'ত বৈদিক সভ্যতাৰ ওপৰত কিছু কথা আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। হিন্দু সভ্যতাৰ পতনৰ পিছত যি নতুন সভ্যতাৰ বিকাশ হৈছিল তাক বৈদিক সভ্যতা বা বৈদিক যুগ বা আৰ্য সভ্যতা বুলিও জনা যায়। বৈদিক সভ্যতা বা বৈদিক যুগৰ কথাবোৰ আমি বেদৰ পৰা জানিব পাৰো। বৈদিক যুগৰ সময়সীমা 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্ব বুলি ধৰা হয়। এই বৈদিক যুগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, ঋগ বৈদিক যুগ আৰু পৰৱৰ্তী বৈদিক যুগ। ঋগ বৈদিক যুগৰ তথ্যসমূহ ঋগবেদৰ পৰা পোৱা যায়, সেয়ে এই সময়ছোৱাক ঋগ বৈদিক যুগ বুলিও ধৰা হয়। পৰৱৰ্তী বৈদিক যুগত আন তিনিখন বেদৰ ৰচনা হৈছিল, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ। বৈদিক যুগতে ভাৰতৰ উত্তৰ পশ্চিম দিশৰ পৰা কিছুমান পশুপালক মানুহে দলে দলে আহি ভাৰতৰ উপমহাদেশত সোমাইছিলহি। তেওঁলোকে নিজকে আৰ্য বুলি পৰিচয় দিছিল। আৰ্য এটা সংস্কৃত শব্দ যাৰ অৰ্থ হ'ল শ্ৰেষ্ঠ। আৰ্যসকল প্ৰকৃততে ক'ৰ পৰা আহিছিল এই কথাৰ ওপৰত বিভিন্ন মতভেদ দেখা পোৱা যায়। বিভিন্নজনে ইয়াৰ ওপৰত বিভিন্ন তথ্য দাঙি ধৰিছে। মেক্স মুলাৰৰ মতে আৰ্যসকল প্ৰকৃততে মধ্য এছিয়াৰ পৰা ভাৰতত আহিছিল। দয়ানন্দ চহানীৰ মতে তিব্বতৰ পৰা আহিছিল আৰু বাল গংগাধৰ তিলকৰ মতে উত্তৰৰ পৰা আহিছিল। আৰ্যসকল প্ৰথমতে পঞ্জাৱ আৰু আফগানিস্তানত আহি বাস কৰিছিল। এওঁলোক গ্ৰাম্য সভ্যতাৰ আছিল আৰু আৰ্যসকলৰ ভাষা সংস্কৃত আছিল। আৰ্যৰ শাসন ব্যৱস্থা 5টা ভাগত বিভক্ত হৈ আছিল, কুল, গ্ৰাম, বিষ, জন, ৰাষ্ট্ৰ। এতিয়া তোমালোকৰ মনত প্ৰশ্ন জাগি উঠিছে যে বেদ কিমানখন আছিল। বেদ 4খন, ঋগবেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। ঋগবেদক 4খন বেদৰ ভিতৰত প্ৰাচীনতম বেদ বুলি কোৱা হয়। ইয়াক প্ৰথম অৱস্থাতে লিখা হৈছিল। ইয়াত 10টা মণ্ডল, 1028টা গীত বা মন্ত্ৰ, 10,580টা শ্লোক আছে আৰু ঋগবেদৰ 3য় মণ্ডলত গায়ত্ৰী মন্ত্ৰৰ কথাও উল্লেখ আছে। যজুৰ্বেদ, যি মূলতঃ যজ্ঞ আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানৰ নিয়ম কানুনৰ ওপৰত কেন্দ্ৰিত, ইয়াত বলি বিধানৰ কথাও পোৱা যায়। সামবেদ, এই বেদক ভাৰতীয় সংগীতৰ জনক বুলি কোৱা হয়। সামবেদত মূল ঋগবেদৰ মন্ত্ৰবোৰ সুৰ ৰূপ কৰি সংগীতময় ৰূপত উপস্থাপন কৰা হৈছে, যাক বৈদিক সংগীতৰ মূল আধাৰ বুলি গণ্য কৰা হয়। অথৰ্ববেদ অথৰ্বা ঋষিৰ দ্বাৰা ৰচিত বুলি জনা যায়। এই বেদত যাদু মন্ত্ৰ, চিকিৎসা, সামাজিক নীতি নিয়ম আৰু দৈবিক উপাসনাৰ সম্পৰ্কীয় বহু তথ্য পোৱা যায়। বেদ 4খন, পুৰাণ 18খন, উপনিষদ 108খন। উপনিষদ হৈছে হিন্দু ধৰ্ম গ্ৰন্থসমূহৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ অংশ। ই বেদান্ত বুলিও জনা যায় কাৰণ ই বেদৰ অন্তিম অংশ। উপনিষদত মুখ্যতঃ আধ্যাত্মিক জ্ঞান, আত্মা, পৰমাত্মা, মুক্তি আৰু ব্ৰহ্মণ সম্পৰ্কীয় দাৰ্শনিক আলোচনা কৰা হৈছে। সত্যমে জয়তে এই বাক্যফাকি মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। ঋগবেদৰ যুগত সমাজত 4টা বৰ্ণত ভাগ কৰা হৈছিল, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ। ব্যক্তিসকলৰ বৃত্তি বা বৃত্তিৰ ওপৰত ভিত্তি কৰিয়ে সমাজৰ এই শ্ৰেণীবিভাজন কৰা হৈছিল। বৈদিক যুগৰ নদীবোৰক বৰ্তমান বিভিন্ন নামেৰে জনা যায়। শতদ্ৰুক, চতুলজ, বিপাশাক, ব্যাস, ইৰাৱতীক ৰবি, চন্দ্ৰভাগাক চিনাব, বিতষ্ঠা, ঝেলাম, সৰস্বতীক ঘঘৰ। ভাৰতীয় দৰ্শনত সৰদৰ্শন হৈছে 6টা প্ৰধান দাৰ্শনিক প্ৰণালী, যিবোৰ প্ৰাচীন হিন্দু দৰ্শনত চিন্তাধাৰাৰ অংশ। সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক কপিল মুনি, যোগ দৰ্শনৰ প্ৰৱৰ্তক পতঞ্জলি, ন্যায় দৰ্শনৰ প্ৰৱৰ্তক গৌতম, বৈষয়িক দৰ্শনৰ প্ৰৱৰ্তক কণাদ, পূৰ্ব মীমাংসা দৰ্শনৰ প্ৰৱৰ্তক জৈমিনী, উত্তৰ মীমাংসা দৰ্শনৰ প্ৰৱৰ্তক বদ্ৰায়ন। ঋগ বৈদিক যুগত আৰ্যসকলৰ ব্যৱসায় পশুপালন আছিল। ঋগ বৈদিক যুগত আৰ্যসকলৰ সমাজ পুৰুষ প্ৰধান আছিল, যদিও প্ৰাৰম্ভণিক আৰ্য সমাজৰ নাৰী স্থান উচ্চ আছিল। গৰুক অঘন্য প্ৰাণী বুলি এই যুগত মানিছিল। ঋগ বৈদিক যুগত আৰ্যসকলৰ প্ৰিয় দেৱতা ইন্দ্ৰ আছিল। আৰ্যসকলৰ দিনত লোৰ ব্যৱহাৰ উদ্ভাৱন হৈছিল। এই যুগত সৰস্বতী নদীক সকলোতকৈ পবিত্ৰ নদী বুলি ধৰা হৈছিল। ঋগবেদত গংগা নদীৰ কথা 1বাৰ, যমুনা নদীৰ কথা 3বাৰ আৰু সিন্ধু নদীৰ কথা অধিকবাৰ উল্লেখ আছে। পৰৱৰ্তী বৈদিক যুগত ইন্দ্ৰ দেৱতাতকৈ প্ৰজাপতি দেৱতাক অধিক প্ৰিয় হৈ পৰিছিল।
পৰৱৰ্তী বৈদিক যুগত বৃত্তিৰ ওপৰত আধাৰিত হৈ শ্ৰেণীবিভাজন নহৈ জন্মৰ আধাৰত শ্ৰেণীবিভাজন হ'বলৈ ধৰিছিল। এনেকৈয়ে বৈদিক যুগৰ অন্ত পৰিবলৈ ধৰে আৰু বিভিন্ন গোট লগ হৈ মহাজনপদৰ সৃষ্টি হ'বলৈ ধৰে।